খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ আগত কি ৰেচিপি বনাওঁ তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাৰণ যিহেতু ৰুমত বনাওঁ যেতিয়া সেইবাবে ছ'চিয়েল মিডিয়াটো ইউটিউবতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু বলক আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাইছোঁ এই পাতখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইখিনি পাত মানে মেচাকি শাকটো সকলোৱে খাই ন আৰু আমাৰ মিচিং ভাষাত কয় অম্বে পাত বুলি আৰু এইটো গাহৰি মাংসৰ লগত খুব প্ৰিয় আমাৰ মানে যোনসকলে মিচিং মানুহ হয় মানে সেইসকলে খুব মানে চিনি পাব আৰু গাহৰি মাংসৰ লগত খাই বহুতো ভাল লাগে আৰু আজি মই তাকে গাহৰি মাংস অলপ লগৰ এজনীয়ে আনিছে তাই এইখিনি শাক আনিছে মই আৰু তাৰ লগতে বনাম বুলি ভাবিছোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কেনেকুৱা লাগে আৰু কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন প্লিজ আৰু এইখিনি মই কাটিম আৰু এইখিনি চক গাহৰি মাংসখিনি শুকান গাহৰি হয় এইখিনি প্ৰথমতে বইল কৰি পিনে এইখিনি ধোৱা চাঙত থোৱা হয় বা এনেকৈ হেৰি কৰি শুকান কৰি থোৱা হয় আৰু এইখিনি মই আলুৰ লগত বনাম বেছি মাংসটো অকণমান কম হৈছে সেইবাবে মই আলু কেইটামান গৰম হৈ গ'ল আৰু এতিয়া মই তেল দি দিলোঁ আৰু এইখিনি এতিয়া হৈ গ'ল পিঁয়াজখিনি এতিয়া ৰঙচুৱা হৈ গ'ল আৰু ইয়াতে দি দিছোঁ মই এতিয়া আলুখিনি আলুখিনি দিয়াৰ আগতে অকণমান এনেকৈ লৰাই লৈছোঁ আগতে আলুখিনি অলপ টাইম সিজিব দিম আলুখিনি অলপ টাইম ভাজি লোৱাৰ পিছতে মই অথনি আদা নহৰু পেষ্ট কৰি থোৱাখিনি দি দিছোঁ এতিয়া গোন্ধখিনি যোৱালৈকে অলপ টাইম ভাজি ৰাখিম আৰু এতিয়া দি দিয়া হৈছে মই এইখিনি মেচাকি পাতখিনি আলুখিনি সিজা নাই তথাপিও দুয়োটাই একেলগে সিজি যাব সেইকাৰণে মই পাতখিনিও লগতে দি দিছোঁ পাতখিনি সিজোতে ইমান বেছি টাইম নালাগে তথাপিও মই আলুখিনিৰ লগতে একেলগে দি দিছোঁ এইখিনি চব বহুত হৈ গ'ল কিন্তু এইখিনি সিজি যাব পাতখিনি সিজি গ'ল আলু সিজি গ'ল আৰু ইয়াতে মই অকণমান পানী অকণ ছটিয়াই দিম মানে ভালদৰে একদম পাতখিনি একদম সিজি যোৱাৰ দৰে এতিয়াও পাতখিনি অকণমান সিজিব বাকী আছে সেইবাবে পানী অকণমান দি মই সিজাই ল'ম এতিয়া দি দিম মাংসখিনি তেলৰ পিছত দিছোঁ মাংসখিনি অলৰেডি বইল কৰি শুকাই থোৱা হৈছে সেইবাবে মই আৰু বেছি চৰ্বি থকা মাংস হয় সেইবাবে পটকৈ সিজি যাব বুলি মই পাছত দি দিছোঁ মাংসখিনি বেছি নহয় অকণমান হয় খালি আমি আগতেও অকণমান চাটনা বনাই খাই ল'লোঁ যে সেইবাবে মাংসখিনি অকণমান পাতল হ'লে আৰু একো নহয় এনেকৈ চলি যায় কাৰণ আমি হোটেলতহে আছোঁ ন সেইবাবে এনেকৈ খাব লাগিব আৰু খানা আৰু এতিয়া ইয়াতে দি দিম মই অথনি আদা নহৰু অকণমান থৈছিলোঁ পাছত দিম বুলি এইখিনি এতিয়া দি দিছোঁ গোন্ধ আহিব গ'লে এতিয়া অলপ টাইম মই ঢাকনি ৰাখিম ফাইনেলি এতিয়া মই গেছটো অফ কৰি দিম এইখিনি মাংসখিনি চাব পাৰে পিচখিনি ধুনীয়া হৈ আছে এইখিনি পাছত দিলে এনেকৈ মাংসখিনি সিজি নাযায় সেইবাবে মই পাছত মাংসখিনি দি দিছোঁ এয়াই আছিলে মোৰ আজিৰ ৰেচিপি মাংসটো বনোৱাৰ আগতে মই চব্জিটো কেনেকুৱা লাগিলে টেষ্ট কৰি চাওঁ নিমখ হৈছেনে নাই এয়া মই মাংস পেষ্ট কৰি দিছোঁ ধুনীয়া মজা লাগিছে